আৰু প্ৰাথমিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক-শিক্ষয়িত্ৰী, সহকৰ্মী আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইতিমধ্যে আমাৰ গুণোৎসৱ আহি পালেহি। অহা 23 তাৰিখৰ পৰা আমাৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। 30 তাৰিখে স্ব-মূল্যায়ন আছে আৰু 26 তাৰিখে আমাৰ বাৰ্ষিক মূল্যায়ন আছে। এতিয়া গুণোৎসৱৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল আৰু ছাত্ৰ-ছাত্ৰীসকলে আমাৰ বিদ্যালয়ৰ পাঠ্য পত্ৰিকাৰ বিভাগৰ দায়িত্বত থকা সন্মানীয় বাইদেউসকলৰ সহযোগত এখন বিদ্যালয়ৰ পাঠ্য পত্ৰিকা ইতিমধ্যে প্ৰস্তুত হৈ উঠিছে। সেই পাঠ্য পত্ৰিকাখন কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাই আনিছোঁ আমাৰ এই বিদ্যালয়ৰ প্ৰাক্তন অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মনোজ বৰুৱা ছাৰ, বৰ্তমান SMDCৰ সন্মানীয় সভাপতি, তেখেতে আজি এই পাঠ্য পত্ৰিকাভাগ উন্মোচন কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু বন্তি প্ৰজ্বলনত সহায় কৰি দিবৰ বাবে আমি সন্মানীয় প্ৰধান শিক্ষক কেন্দ্ৰ ছাৰক অনুৰোধ জনাইছোঁ আৰু উন্মোচক মহোদয়ক এখন ফুলাম গামোচাৰে সম্বোধন জনাবৰ বাবে আমি ছাত্ৰ সংসদৰ পূবালু শইকীয়াক আমি অনুৰোধ জনাইছোঁ। এতিয়া আমাৰ ইয়াত দিব আচ্ছা বেটা বেটা আমি উল্লি বলে কৈছোঁ। saya dua kok ঠিকে আছে বয়সাকে কলমটো নাই এখন থৈ নাই পৰা কিয় মাছ কৰা এতিয়া তোমালোকে গম পালা যে আজি আমাৰ এখন পাঠ্য পত্ৰিকাৰ উন্মোচন হ'ল। পাঠ্য পত্ৰিকাখনৰ নাম অনুৰণ, তৃতীয় সংস্কৰণ। আগতে আমি দুবাৰ অনুৰণ